আচৰিত মানে হাস্যকৰ কথা আৰু প্ৰমোদ বড়ো ডাঙৰে ইমান যেন এজন বুদ্ধিয়ক মানুহ অমৰজ্যোতি বৰ্মন নিজৰ ওপৰত কেনেকৈ মানে ইনকুৱাৰী কৰিব অমৰজ্যোতি বৰ্মনে নিজকে চাকৰিৰ পৰা বৰখাস্ত কৰিব নেকি হয় মই দুখী মই মানে দায়ী কৰিছোঁ মই মানে ব্লেকমেইল কৰিছোঁ মই ঘুষ খাইছোঁ বুলি অমৰজ্যোতি বৰ্মনে নিজকে কৈ ল'ব নেকি চ' প্ৰমোদ বড়ো ডাঙৰে যিটো সিদ্ধান্ত আচৰিত মানে হাস্যকৰ আৰু তেখেতে নিজে মানে শিক্ষা বিভাগৰ যোৱা চাৰিটা বছৰ তেখেতে মানে শিক্ষা বিভাগৰ আমাৰ BTCৰ মানে তেখেতে হৈ আছিলে প্ৰমোদ বড়োৰ মানে নিজকে দায়ৰ পৰা মানে এৰিবৰ কাৰণে নিজকে গাই এৰি চলিবৰ কাৰণে তেখেতে এটা ষড়যন্ত্ৰ চলাইছে আৰু তেখেতে তদন্ত হোৱাটো কেতিয়াও নিবিচাৰে তদন্ত যদি প্ৰকৃততে তদন্ত যদি হয় প্ৰমোদ বড়ো ডাঙৰে নিজে ফাঁচিব কাৰণ নিজে যোৱা চাৰিটা বছৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেখেতে মানে হৈ আছিলে আৰু এই তদন্ত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ইয়াৰ কাৰণে আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাইছোঁ ছাৰ আপুনি চিফ মিনিষ্টাৰ ভিজিলেন্স এটা পঠাই দিব যে আমাৰ BTCৰ মানে শিক্ষা বিভাগত কি হৈ আছে আচলতে 500 টকীয়া কিতাপটোত 15,000 টকাত কেনেকৈ ক্ৰয় কৰিব পাৰে আৰু এনেকৈ মানে আচৰিত নোহোৱা নুশুনা মানে ঘটনাবিলাক আমাৰ এই BTCত চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আৰু শিক্ষা বিভাগৰ ওপৰত যিবিলাক অফিচাৰ বিষয়াসকলে ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এইখন মানে দিল্লীৰ পৰা এটা লিগেল নটিছত স্পষ্টভাৱে লিখা আছে যে অমৰজ্যোতি বৰ্মন ডাঙৰীয়া SS সেক্ৰেটাৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ BTCৰ তেখেতে মানে 40 লাখ টকা লোৱাৰ এটা অভিযোগ আছে এইখন লিগেল নটিছত আমি পাইছোঁ চ' তেনে ক্ষেত্ৰত অমৰজ্যোতি বৰ্মনে কেনেকৈ ইনকুৱাৰী কৰিব আচৰিত কথা চ' প্ৰমোদ বড়ো ডাঙৰীয়াই তেনেধৰণৰ কাম কৰাটো মানে আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু আপুনি তেনেধৰণৰ কি মানে ইনকুৱাৰী কৰিব একোই ৰিজাল্ট নোলাব এই ৰিজাল্টটো মানে জিৰ' হ'ব সম্পূৰ্ণ ধৰণে মানে জিৰ' ৰিজাল্ট নিগেটিভ ৰিজাল্ট আমি পাম আৰু আমাৰ BTC-বাসী ৰাইজক তেখেতে বুৰ্বক খজাবৰ কাৰণে তেনেকুৱা ধৰণৰ কামবিলাক প্ৰমোদ বড়ো ডাঙৰে মানে কৰি আছে এই কথা আমি কেতিয়াও মানে গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু ইয়াৰ কাৰণে ইয়াতে এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্ট চিফ মিনিষ্টাৰৰ মানে ভিজিলেন্স আৰু CBI ED তেনেকুৱা যদি মানে নিউট্ৰেল এজেঞ্চিবিলাক যদি ইনকুৱাৰী নকৰে মানে কোনো ধৰণৰ ইয়াতে আৰু কেলেংকাৰীবিলাক মানে আমি নাপাম আৰু যিসকল অফিচাৰ বিষয়াসকল ইয়াতে জড়িত হৈ আছে ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ BTCৰ সেক্ৰেটাৰী অমৰজ্যোতি বৰ্মন ডাঙৰীয়া লাইব্ৰেৰিয়ান খগেন কলিতাৰ নামবিলাক ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে আৰু CC কেমেৰাৰ মানে ফুটেজ আছে পৰ্যাপ্ত মানে পৰিমাণৰ প্ৰমাণবিলাক আছে বুলি আমাৰ লিগেল নটিছত আমি পঢ়িবলৈ পাইছোঁ তেনে ক্ষেত্ৰত আকৌ কি লাগে চ' ইয়াৰ কাৰণে যিজন ব্যক্তিৰ ওপৰত মানে আজি লিগেল নটিছ আছে সেইজন ব্যক্তিয়ে যদি আজি ইনকুৱাৰীৰ দায়িত্ব যদি দিয়া হয় এইটো কোনো ধৰণৰ আমি ৰিজাল্ট নাপাম আৰু প্ৰমোদ বড়ো ডাঙৰে নিজেও মানে বদনামৰ পৰা দায়ৰ পৰা নিজকে মানে সাৰি যাবৰ কাৰণে তেখেতে তেনেধৰণৰ কামবিলাক কৰি আছে এইটো কেতিয়াও মানে গ্ৰহণযোগ্য নহয় আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেনেকুৱা কুকৰ্মক আমি গৰিহণা দিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ দুৰ্নীতিটো ঢাকিবৰ কাৰণে সদায় 3,000 কোটি টকাৰ কেলেংকাৰী হৈছে যোৱা 17টা বছৰ বুলি তেওঁ কৈ থাকে আচলতে নিজৰ যি মানে দুৰ্নীতি সেইটো ঢাকিবৰ কাৰণে বাৰে বাৰে প্ৰমোদ বড়োৰ মুখত তেনেধৰণৰ কথাবিলাক সদায় মানে উচ্চাৰিত হৈ থাকে আজি প্ৰমোদ বড়ো ডাঙৰীয়া আজি আমি সকীয়াই দিছোঁ আপুনি আপোনাৰ মুখৰ পৰা আৰু কোনো ধৰণৰ দুৰ্নীতিৰ বিৰোধী কথা আপুনি কেতিয়াও নক'ব আপুনি ক'বলৈ নাচাজে আপুনি নিজে মানে সদায় দুৰ্নীতিৰ লগত লিপ্ত হৈ আছে আৰু আমি বহুত তথ্য আকৌ পিছলৈ পাম আৰু যেতিয়া আমি পাম আৰু গোটেই কথাবিলাক আমি সংবাদ মাধ্যমত আমি প্ৰচাৰ কৰি দিম ৰাইজে জানিব চ' ইয়াৰ কাৰণে আমি চিফ মিনিষ্টাৰ ছাৰক আমি অনুৰোধ জনাইছোঁ ছাৰ আপুনি এই সন্দৰ্ভত হস্তক্ষেপ কৰক আৰু এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্ট CBI ED আৰু চিফ মিনিষ্টাৰ ছাৰৰ ভিজিলেন্স এটা টিম আছে এই টিমবিলাক নিউট্ৰেল এজেঞ্চিবিলাক যাতে আমাৰ BTCৰ শিক্ষা বিভাগৰ আহি পেলাই তেখেতসকলে যাতে ইনকুৱাৰী এটা চলায় আৰু সত্য কথাবিলাক সদায় মানে ওলাই যাব বুলি আমি ভাবোঁ আৰু দোষী উচিত শাস্তি পোৱাটো আইনগতভাৱে যিখিনি শাস্তি পাব লাগে খগেন কলিতা ডাঙৰীয়া ডাইৰেক্টৰ